আমি অসমৰ মিতেই মণিপুৰী অৰ্গানাইজেশ্যন ফালৰ পৰা সন্মানীয় চিফ মিনিষ্টাৰ শ্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা জইন্টলি মেমোৰেণ্ডাম এটা মানে সাবমিট কৰিছো। এই মেমোৰেণ্ডামটো হৈছে ফাষ্ট ট্ৰেক কোৰ্ট আৰু হেং টিল ডেথ মানে ফাঁসিৰ সাজা কাৰ ওপৰত গেং ৰেপিষ্ট বিলাকৰ ওপৰত। কিহৰ কাৰণে? বিকজ আজিকালি যি ঘটনা ঘটি আছে কিছুদিন আগতো যত মানে ঘটনা ঘটি আছে সৰু সৰু ল'ৰা ছোৱালী বুৱাৰী মৰ্নিং ৱাক ইভিনিং ৱাক নাইট ৱাক কৰি থকা অৱস্থাত গেং বনাই কেনে কিডনেপ কৰি কেনে যে গেং ৰেপ কৰি কেনে যে হত্যা আৰু কৰবাত বিক্ৰী কৰাৰ যে চেষ্টা চলি আছে এইবিলাকৰ ওপৰত আমি মণিপুৰী মিতেই অৰ্গানাইজেশ্যন বিলাকে গেং ৰেপিষ্ট বিলাকৰ ওপৰত ফাঁসিৰ সাজা আমি ডিমান্ড কৰিছো। কিছুদিনৰ আগত লখিমপুৰতো এই ঘটনাটো ঘটিছে আৰু আজি লখিমপুৰ থানাত আমাৰ মিতেই মণিপুৰী অৰ্গানাইজেশ্যন বিলাকে হাল্লা এটা বল কৰিছে, এটা ধৰ্ণা দিছে। তাৰ পিছত সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ ওপৰত এটা চিঠি আমি প্ৰেৰণ কৰিছো আৰু সেই অৰ্গানাইজেশ্যনটো হৈছে অক্ৰম লক্ষীকান্ত সিং, জেনাৰেল সেক্ৰেটাৰী মিতেই চেম্বাৰ অফ কমাৰ্চ আসাম, আসামবম সপন, জেনারেল সেক্রেটারি অল আসাম মণিপুৰী স্টুডেন্টস ইউনিয়ন সেন্ট্রাল কমিটি, খাইটেম ইবুঙ্গো মচা সিংহ, কমান্ডার ইউনিট 50 কাছার আরামবাই টেঙ্গল, ইনাও মিতেই, লুচিং পুরেল, আপুনবো মিতেই টেঙ্গল, নংপক নাংবো মাঙান, জেনারেল সেক্রেটারি অল আসাম মণিপুৰী ইউথ এসোসিয়েশন সেন্ট্রাল কমিটি, এল প্রমিলতা সিংহ, সেক্রেটারি সরু লেইকাই মেরাপাই বিলুপ, প্রেসিডেন্ট All Assam Meitei Women Protection Committee N Jagadatri Singho, Pisak Macha Devi, Social Worker, Gitu Devi, Working President, All Assam Meitei Women Protection Committee, Rameshwari Devi, Self-Help Group Member. So, এই বিলাক যে অর্গানাইজেশন বিলাক মিলি কেনে যে এই অবস্থাত আহিছে যে গ্যাং ৰেপিষ্ট বিলাকৰ ওপৰত ফাঁসিৰ সাজা আমি ইমান বছৰৰ পৰা আমি মানে খালি দাবী কৰি আছো কিন্তু এতিয়ালৈ হোৱা নাই। সেইকাৰণে এবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হিষ্ট্ৰিক এটা ডিসিশন লোৱাৰ কাৰণে হিষ্ট্ৰিক এটা মানে আপোনাৰ টিনিয়ৰত আপোনাৰ পিৰিয়ড অফ ৰুলিঙত এটা হিষ্ট্ৰি বনাব লাগে বুলি গেং ৰেপিষ্ট বিলাকক ফাঁসিৰ সাজা আমি দাবী কৰিছো। থ্যাংক ইউ।